আসসালামু আলাইকুম নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ আৰু আমাৰ এই পোৱালিকেইটাৰ বয়স আজি 2 দিন ঠিক আছে আপোনালোকক সেইদিনাখন যেটো দেখাইছিল এইখিনি পোৱালি তো 2 দিনত চাক যেতিয়া দেখিছিল তো এটা কোণাতে জমা হৈ আছিল তো এতিয়া মানে পুৰা খোজ কাঢ়িব পাৰে দৌৰিব পাৰে তো এই কাৰণে পুৰা ভৰ্তি দেখা গৈ আছে ইহঁতৰ যত্ন কেনেকুৱা ল'ব 2 দিন আগত ভিডিঅ'ত মই অলৰেডি কৈছোঁ তথাপিও ভিডিঅ'খিনি চালে এটাৰ পিছত এটা ভিডিঅ' যদি আপোনালোকে চায় তো আপুনি বস্তুখিনি ভালকৈ বুজিব পাৰিব খালি যে ফাৰ্ম কৰিলে যে এনেকুৱা বোৰিং কৰিব এইটো নহয় যদি আপোনাৰ ঘৰত এটা মুৰ্গী চৰাই আছে 10টা 12টা পোৱালি গজাইছে তো এইবিলাক নষ্ট হৈ যায় আমি গম পাওঁ আৰু এটা আমাৰ খালি আপোনালোকৰ যেনেকুৱা নহয় এনেকুৱা নহয় প্ৰায় মানুহৰে হয় বেমাৰ অলপ আহে সব সাফ হৈ যায় তো তাৰ কাৰণ হৈছে আপোনাৰ গ্ৰোথ যেতিয়া আপোনাৰ পোৱালিবিলাক 2 দিন 4 দিন 5 দিনৰ বয়স থাকে সেই সময়ত এই পোৱালিবিলাকৰ বেমাৰ বেছি লাগে তেতিয়া আপুনি ধৰিব নোৱাৰে ধৰক যেতিয়া এই সৰু সৰু থাকোঁতে বেমাৰ কেতিয়া লাগিব তেতিয়া আপুনি গম নাপায় কেনেকৈ গম নাপাব ইহঁতে ঠিক আছে থাকিব বাঢ়ি লাহে লাহে বাঢ়িব কিন্তু ইহঁতৰ মেইন হৈছে ঠাণ্ডা ঠিক আছে যে ইমান গৰমত তাৰ পিছতো ইহঁতৰ ঠাণ্ডা লাগে জন্ম হোৱাৰ 2-3 দিনলৈকে আপোনাৰ বহুত মানে ভালকৈ ৰাখিব লাগে তো ঠাণ্ডা লাগি গ'লে বেমাৰ হ'ব 100% হ'ব আৰু লগে লগে গম পোৱা নাযায় যেতিয়া ইহঁতৰ বয়স আপোনাৰ 20 দিন 25 দিন বা এক মাহ হয় তেতিয়া গৈ গম পোৱা যায় নিউমোনিয়া হৈ যায় ঠিক আছে মেইন প্ৰব্লেম হৈছে এইটো নিউমোনিয়া হয় ঠাণ্ডা লাগি যায় যাৰ কাৰণে লাহে লাহে পিছত মৰা ষ্টাৰ্ট কৰিলে এইবিলাক পোৱালিৰ যদি আপোনাৰ বেমাৰ লাগে তো মৰোতে বেছি সময় নালাগে সাফ হৈ যাব উইদিন 1 আৱাৰ্ছ 1 ঘণ্টাৰ ভিতৰত খতম হৈ যাব যদি বেমাৰ লাগে তো এই কাৰণে আমিতো ফাৰ্ষ্ট দিনা যেদিনাখন বোৰ্ডিঙত আনিছিলোঁ তো চাইছে ফাৰ্ষ্টত আমি দিছিলোঁ টেট্ৰাচাইক্লিন এণ্টিবায়'টিক হয় আৰু লগতে গ্লুক'জটো দিলে আপোনাৰ হিউমিনিটি চিষ্টেমটো ঠিক হয় বডিত বল শক্তিটো আহি যায় কাৰণ প্ৰায় কোচত আপোনাৰ 24 ঘণ্টাৰ ওপৰতেই থাকে তাৰ পিছত বাহিৰলৈ আনো ঠিক আছে তো তাৰ কাৰণে টেট্ৰাচাইক্লিন আৰু গ্লুক'জটো দিলে সেইটো এণ্টিবায়'টিক কি হয় ইহঁতৰ নাভি যেটো আছে নাভিটো শুকায় যাৰ কাৰণে এইটো আপোনাৰ ৰেগুলাৰলি 3 দিন খুৱাব লাগে 3 দিন খোৱাৰ পিছত দৰকাৰ নাই পিছত আপুনি এক সপ্তাহ 10 দিন পিছে পিছে দিলেই হ'ল আৰু এণ্টিবায়'টিক হয়তো বেমাৰৰ লগত যুঁজে কিন্তু আপোনাৰ এণ্টিবায়'টিকে আপোনাৰ হাঁহৰ মুৰ্গী যেটোই হওক বডি ৱেইট কমাই দিয়ে প্লাছ গাত বল শক্তি যেটো আছে সেইটো কমি যায় তো এণ্টিবায়'টিকটো আমাৰ মানে বাধ্যতামূলক নোখোৱালে বেছি ভাল যদি বেমাৰ নালাগে কিন্তু এইটো আপোনাৰ খুৱাব লাগিব নহ'লে নহয় কাৰণ বেমাৰ লাগি যায় 3 দিনমান খুৱাব লাগিব আৰু ইয়াত চাওক এইটো চাব মন কৰিব আপোনাৰ এই পেপাৰ আছে পেপাৰৰ তলত আছে ধানৰ বাকলি তাৰ ওপৰত পেপাৰ তো এইটো দিনত পাৰিলে এক দুইবাৰ চেঞ্জ কৰি দিব ফাৰ্ষ্টত 2-3 দিনহে আৰু এইবিলাক পোৱালিক আপোনাৰ গোটেই যে একমাহ 1.5 মাহ আপুনি এই বোৰ্ডিঙত ৰাখিব লাগিব এনেকুৱাও নহয় মাত্ৰ বৰ্তমান গৰম চলি আছে তো জাষ্ট 5 দিন হায়েষ্ট 5 দিন ৰাখিলে ভাল তাৰপিছত আপুনি বাহিৰত এৰি দিব তো ইমান খৰচাও নহয় আৰু এইটো ধৰক আপোনাৰ এই যে হোৱাইট কালাৰৰ সেইদিনাখন চাইছে যে ৰেড কালাৰৰ বাল্ব আছিল 100 পাৱাৰী আৰু এইটো খুলি LED লগাইছোঁ মানে গৰম দিনত বেছি এতিয়া আমি যদি এইটো খুলি দিওঁ এইটোতো গৰম আছে গৰম নথকা নহয় এইটোতো গৰম ভাৱ হয় কিন্তু সিমানখিনি নহয় কিন্তু যেখিনি লাগে এইখিনিৰ কাৰণে পাৰফেক্ট আছে তো এইকাৰণে মই হোৱাইটটো লগাইছোঁ ঠিক আছে তো হোৱাইটটো লগাই থোৱাৰ কাৰণ হৈছে যে মানে আপোনাৰ পোহৰ থাকিব তো টেনশ্যন নাই ইয়াতে খোৱা পানী চানী খাব পাৰে দানা খাব পাৰে তো যাৰ কাৰণে এইটো দিয়া হৈছে আপোনালোকে এনেকুৱা কৰিব কাৰণ বৰ্তমান বহুত গৰম ৰাতিটো হ'লে ৰেড বাল্ব লগাই দিব যদি ৰেড বাল্ব লগাব কিন্তু চাই ল'ব যে কেনেকুৱা টেম্পাৰেচাৰ গৰম বেছি নে কি না কম সেইবিলাক চাব লাগিব খালি লগাই দিলে নহ'ব লগাই দিলে আকৌ গৰমতো চৰ্দি লাগি যায় ইহঁতৰ গৰমতো জ্বৰ হয় হাঁহৰ বেমাৰেই এইটো ডাক প্লেগ কয় ডাক কলেৰা কয় তাৰ ভিতৰত মেইন যেটো প্ৰব্লেম আহে সেইটো হৈছে আপোনাৰ জ্বৰ ঠাণ্ডা লগা ঠিক আছে এইখিনি লক্ষ্য ৰাখিব আজি 2 দিন মই ডেইলি এটা ভিডিঅ' দিম কেনেকুৱা হৈ আছে কি হৈ আছে আৰু বুকিং চলি আছে অলৰেডি ঠিক আছে এইবাৰ পোৱালি খুব কম আছে আপোনালোকৰ যদি লাগে তো যোগাযোগ কৰিব পোৱালি ইমান বেছি নহয় এতিয়া খালি মুৰ্গী নহয় যিকোনো মানুহে আপোনাৰ মুৰ্গী চৰাইও কণী দিব আহিছে তেওঁলোকে গম পায় 50%তকৈ অধিক 50%তকৈও বেছি নষ্ট হৈ যায় ঠিক আছে ইয়াত আপোনাৰ 3টা কোচৰ পোৱালি মাত্ৰ 40 পিচ আছে তো হ'ব লাগিছিল কেইটা আপোনাৰ 75 হ'ব লাগিছিল তাৰ মাজত 40টা পোৱালি বুকিং চলি আছে
আৰু আছে আৰু ওলাব, তো পোৱালি লাগিলে যোগাযোগ কৰক। আৰু ভাই ডেলিভাৰী নহ'ব, ডেলিভাৰী আপোনালোকে আহি ল'ব লাগিব, যদি ওচৰে পাঁজৰে আছে ল'ব পাৰে, কোনো অসুবিধা নাই। এইদৰে এতিয়া মই এইটো চাফ কৰিম, ঠিক আছে। এইটো মই ক্লিন কৰিম, ক্লিন কৰি দেখুৱাম কেনেকুৱা ৰাখিব লাগে। একচুৱেলি এইটো আমাৰ এইটো বেয়া হৈ গ'ল, মই নাছিলোঁ ঘৰত, তেতিয়া আহিলোঁ, তো ইয়াত পানী চানী পৰি আছে, এইটো চাফ কৰি দিব লাগে। দিনত 2 বাৰ কৰিব লাগে। মই আজি গোটেই দিনত কৰা নাই, এতিয়া মই কৰি দিম। তো আপোনালোকে 2 বাৰ কৰি দিব, কোনো অসুবিধা নাই। আৰু ইয়াতো আপোনাৰ ইমান খৰচাও নহয়, ঠিক আছে। জাষ্ট 2টা নিউজ পেপাৰ তো উঠাই অলপ আপোনাৰ ধানৰ বাকলি দেখাই আছোঁ আপোনালোক, এইটো এই 1 বস্তাৰ দাম আপোনাৰ, দামটো আগত কম আছিল, এতিয়া বহুত মানুহৰ ফাৰ্ম খুলি আছে, যাৰ কাৰণে এতিয়া 40 টকা 50 টকা লয়। এই বস্তুটো আপোনাক দেখাই আছোঁ, এইটো এতিয়া এই নিউজ পেপাৰটো ওলাই, নিউজ পেপাৰটো তাৰ পাছত আপোনাৰ এই গুড়িটো অলপ সিঁচাই দি, পিছত আপোনাৰ নিউজ পেপাৰ দি বাছ হৈ যাব। আৰু এটা কথা লক্ষ্য ৰাখিব, এইটো মই পাহৰি গৈছিলোঁ, কৈ দিওঁ। চাওক পোৱালিকেইটা মানে যিদিনাখন আপুনি বৰ্ডিঙত দিব, ফাৰ্ষ্ট ডে' তে গৰমটো চলি আছে, গৰমটো লাগে, ইহঁতৰো গৰম লাগে। যেতিয়া হিট মেইনটেইন নহয়, হিট বেছি হৈ যায়, তো ইহঁতৰ গৰম লাগে। তো পানী দিলে একদম চব বৰবাদ কৰি দিয়ে, পানী মানে যিমানখিনি খায় ইয়াতকৈ বেছি গাত লগাই দিয়ে। তো পানীটো আপোনাৰ অলপ চাই দিব লাগিব, যেতিয়া দানা দিয়ে কিছু সময় দিয়ক, কিছু সময় আঁতৰাই ৰাখক। যেতিয়া পানীত দিয়ে পূৰা ভিজি যাব, তেতিয়া আপোনাৰ অলপ লাইটটো অন কৰি ৰাখক, শুকাব দিয়ক, আকৌ দানা দিয়ক, পানী দিয়ক। এইভাবে 2-3 দিন এনেকুৱা অলপ মানে আপোনাৰ কষ্ট হ'ব, কাৰণ 2-3 দিন ইহঁতে একদম সৰু সৰু না, তো ইহঁতে মানে পানী চানী এইবিলাক ভালকৈ বুজি নাপায়। তো 3-4 দিন পিছত চাব যে একেবাৰে গাত পানী নলগাব, আৰামছে পানী খাব, বহি থাকিব। মই মাত্ৰ 5 দিন ৰাখিম, তাৰপিছত এনেকৈ এৰি দিম জেগাত, ঠিক আছে দা। এতিয়া কথা হৈছে ভিডিঅ' চাই আৰু ভাল ৰেছপন্স আমি পাই আছোঁ। আগত মই কোৱা নাছিলোঁ যে ছাবস্ক্ৰাইব কৰিব, কিন্তু এতিয়া ক'ব লগা হ'ল ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। এতিয়া আপোনাৰ দিনত 10টাৰ ওপৰতকৈ বাঢ়ি আছে, লাহে লাহে গ্ৰ'থ হ'ব, চেনেল এনেকুৱাই নাথাকে। আপোনালোকে আমাৰ লগত যদি আছে, চাই থাকিব, তো ইনশাল্লাহ চেনেল ডাঙৰ হ'ব। আপোনালোকে ছাবস্ক্ৰাইব কৰক। আৰু এটা কথা, কমেণ্ট নকৰে আপোনালোকৰ বিষয়ে যদি, এতিয়া চাওক ইয়াততো মই কোনো নাচ গানৰ ভিডিঅ' বনোৱা নাই, এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' নহয়। তো আপোনালোকে যে বস্তুটো সময় দি পেলাই চাই আছে, সময় দি চাব, কথাখিনি ভালকৈ শুনি পেলাই চাব যে আমাৰ ইয়াত কি ডাউট আছে। আপোনালোকৰ যদি কিবা ডাউট আছে, কমেণ্ট এটা কৰিব, ময়ো এটা কণ্টেণ্ট পাম, ময়ো লগে লগে ভিডিঅ' বনাব পাৰিম। আপোনাৰো নলেজ বাঢ়িব, মোৰো নলেজ বাঢ়িব, ঠিক আছে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। আজিৰ ভিডিঅ'ত এইখিনি, ধন্যবাদ। মই ডেইলি আপোনাৰ এই পোৱালিৰ ভিডিঅ'খিনি আমি দি থাকিম, ধন্যবাদ।